লগৰখিনি গোটেই তাক টকাৰ নোট এটা পিন্ধাই দিলে। ৰাতিপুৱাই আজি ফুলজোপা দেখুৱাই আপোনালোকক মনটো ভাল লগোৱাৰ লগতে শেৱালী বৰদলৈ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু বেটীৰ স্কুলত ফাউণ্ডেশ্যন ডে আছে, গতিকে আপোনালোকক দিনটো দেখুৱাম কেনেদৰে ক'ত কি হৈছিল, কেনেকৈ বেটীয়ে নাচিছিলে আৰু এয়া বেটীৰ স্কুলৰ দৃশ্য। গতিকে বলক। এই ফুলজোপা বাৰিষা কালতহে এনেদৰে ফুলি থাকে। যেতিয়া ফুলৰ ছিজন আহে কিন্তু এই ফুলজোপা নুফুলে, তেতিয়া ইয়াৰ চব মৰি যায় আৰু ইয়াৰ আলুবিলাক যিবিলাক থাকি যায় ন, সেইবিলাক আকৌ পোখা মেলি বাৰিষা কালত আৰু এনেদৰে একদম পূৰা ফুলি থাকে। আপোনাৰ একো কষ্ট কৰিব নালাগে, এনেদৰে গোটেই ফুলজোপা ফুলি থাকে। মই বহুত জেগাত দি দিছিলোঁ আৰু ধুনীয়া লাগে, মোৰ ভাল লাগে, সেইকাৰণে মই আপোনালোকক ভাবিলোঁ অকণমান ভিডিঅ' কৰি দেখাওঁ। গতিকে দেখুৱালোঁ আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে। আজি আহিছোঁ বেটীৰ স্কুলত ফাউণ্ডেশ্যন ডে আছে আৰু এই তাই নাচিব, তাইক লৈ আছোঁ স্কুলৰ পৰিৱেশটো দেখুৱাম। এইফালে অকণমানি মাইনাজনীয়ে কৰি থকা কামটো প্ৰায় ছোৱালীবিলাকক কৰা দেখোঁ আৰু সিহঁতে মাকবিলাকৰ পৰা ফুটটো নহ'লে এনেকৈ লিপষ্টিকবিলাক প্ৰায় আনি নিজৰ ওঠত লগাই বৰ ভাল পায় আৰু তাই বায়েকৰ পৰাই লগাইছে। এই দুজনী হৈছে নীল আকাশৰ ভতিজাক আৰু তেখেতলোকৰ পৰিয়ালো স্কুলত উপস্থিত আছিলে আৰু তেনেতে আমি আটাইয়ে মিলি এনেদৰে কথা বতৰা পাতি অলপ তাইৰ লগতে ধেমালি ধুমলা কৰি আছিলোঁ। এয়া দেউতাক আৰু এইফালে ককায়েক আছিলে আৰু এনেদৰে স্কুলৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। আৰু আচলতে স্কুলত বহুতখিনি নাচ গান চলি আছিলে সেই সময়ত আৰু বহুত গৰমো পৰিছিলে। বাহিৰতে আমি সেই গতিকে বহিলোঁ আৰু আমাৰ তাইও অকলে বৰিং হৈ গৈছিলে, অলপ খেলাগে তাইৰ ফ্ৰেণ্ডৰ লগত অলপ খেলিবলৈ যেতিয়া ক'লোঁ খুব ফূৰ্তি পালে আৰু এনেদৰে বাহিৰত আহি পূৰা খেলিলে, তেতিয়াহে তাইৰ মনটো ভাল লাগিছে। পিছত আৰু তাইৰ স্কুলখন অলপ ক্লাছবিলাক মই দেখুৱাইছোঁ আৰু এনেদৰে ভিতৰত আহিও বেছিকৈ ৰ'দ দিয়া দেখি বাহিৰত খেলিবলৈ নিদিলোঁ আৰু এনেদৰে ভিতৰলৈ আহি সিহঁতি দুইজনীয়ে পূৰা খেলাত লাগি গৈছে। সিহঁতৰ প্ৰি নাৰ্চাৰী আচলতে ক্লাছ, এইটো প্ৰি নাৰ্চাৰী ক্লাছত মানে সৰু সৰু খেলনাবিলাক থাকে যিহেতু, সিহঁতি আহি আৰু সেইটো জেগাতে পূৰা খেলি লৈছে। এই ক্লাছৰুমবিলাক খোলা আছিলে যিহেতু আৰু দুইজনী পূৰা ফূৰ্তি, দুইজনীয়ে পূৰা খেলত ব্যস্ত। বাহিৰত ফাংচন আৰু ভিতৰত বৰ্তাৰ লগত বহি কথা পাতি থাকোঁতে হঠাতে বৰ্তাই নীল আকাশৰ বিষয়ে সৰুকালৰ স্মৃতিৰ বিষয়ে কৈ গ'ল আৰু সেই কথাখিনি মই ভিডিঅ' নকৰি নোৱাৰিলোঁ, ভাবিলোঁ অকণমান আপোনালোককো জনাই দিওঁ। টেঙাহাটৰ চেণ্ট্ৰেল ভিউ এখন ককায়েকৰ লগত প্ৰথমে মানে এখন তেওঁৰ জীৱনত ফাৰ্ষ্ট প্ৰগ্ৰাম কৰা ফাৰ্ষ্ট। কিন্তু আমি প্ৰথমে ৰজালি চাহ বাগিচাত আছিলোঁ, তেতিয়া আমাৰ কোম্পানীৰ মানে উইকলি প্ৰগ্ৰাম এটা হয় বছৰৰ মূৰত এদিন। তাত আপোনাৰ এইবোৰ কলাকৃষ্টি এইবোৰ বহুত কিবা কিবি হয়। লাষ্টত ইভিনিঙত শ্ব' এটা আছিলে, এতিয়া শ্ব' চলি আছে, ঝুমুৰ হওক বিহু হওক। তেতিয়া মানে আমাৰ সৰুটো একদম সৰু আছিলে, সৰু অঁ, এতিয়া মাকক দিগদাৰি লগাই মানে মই এটা গান গাওঁ, ইমান ডাঙৰ ষ্টেজত ক'ত পাৰোঁ। তাৰপিছত ওচৰতে আমাৰ মেনেজাৰ আছিলে, মেনেজাৰে ক'লে লাষ্ট বোলে কিয় বোলে হেৰি ল'ৰাটো গাব বিচাৰিছে। তাৰপিছত মই তাক ষ্টেজত দিওঁ। তেতিয়াৰ পৰাই মানে ফাৰ্ষ্ট গাই মোৰ লগৰখিনি গোটেই তাক টকাৰ নোট এটা পিন্ধাই দিয়ে, কাহে কৰি মোৰ যে জেঙুনি কাহে মোৰ গান এটা সেই তাৰ জীৱনত প্ৰথম আৰু ষ্টেজ প্ৰগ্ৰেম লাহে মানে হেৰিত 2005 কৃষ্ণমণি চুতীয়াৰ লগত থাকিলে, গোটেই অল আছাম চিনাকি হ'ল। তাৰপিছত লাহে শকুন্তলা আচললৈ গৈছে। সেইবিলাক আৰু আমাৰ কলেজীয়া ক্লাছ ফ্ৰেণ্ড দুইজনী। আমি যেতিয়া প্ৰথম বৰদবিত বিয়া হৈ আহোঁ দুইজনীয়ে কলেজত একেখন কলেজতে মানে বৰদবি কলেজত প্ৰথম বোৱাৰী হৈ ফাৰ্ষ্ট কলেজত দুইজনীয়ে মানে একদম পূৰা অভিজ্ঞতা বেলেগ আৰু একেবাৰে পাহৰিব নোৱাৰি ন। মনত 3 বছৰ আৰু মনত পৰিলে এতিয়াও কিবা ভালো লাগে ন। ল'ৰা ছোৱালী লৈ একেবাৰে আমি তেনেকৈ দুইজনীয়ে গ্ৰেজুৱেশ্যন কৰিছিলোঁ একেখন কলেজতে আৰু সেয়াই আজি আমাৰ আৰু বেটীৰ তাই এতিয়া বেটীৰ স্কুলৰ মেমো হয়।
স্কুলৰ এতিয়া মেম হয় আৰু মেমৰ এইয়া হাজবেণ্ড বৰ্তমান প্ৰিন্সিপাল পদত আৰু তেখেতলোকৰ এতিয়া স্কুলতে মোৰ বেটীও পঢ়ে আৰু এনেদৰে আজি যিহেতু ফাউণ্ডেশ্যন ডে আছিলে ফাউণ্ডেশ্যন আৰু আমি এনেকৈ এতিয়া লগ পালোঁ আৰু বহুত দিনৰ পৰা এনেকৈ দুজনীয়ে লগ পাওঁ ভাল লাগে খুব ভাল মোৰ খুব ভাল ফ্ৰেণ্ড তাৰপিছতে সেইটো কাৰণে আমাৰ এটা স্মৃতি হৈ ৰ'ব দুইজনে যাতে এনেকুৱা এটা পৰিস্থিতিত আমি কলেজীয়া জীৱনটো পাৰ কৰিছোঁ ন ঘৰৰ সংসাৰ চম্ভালিছোঁ লগতে মানে দুইজনীয়ে এতিয়া গাড়ী ইমান সুবিধাও নহয় আছে আমাৰো তেনেকুৱা এটা কিবা মানে কিছুমান স্মৃতি থাকে ন মনত থাকে ঘৰৰ কাম চাম কৰি যাওঁতে লেট হৈ যায় তাৰো দৌৰি যায় হাওমা গৈ এৰি থৈ যায় আমাৰ তেনেকুৱা ফাৰ্ষ্ট ক্লাছ মেক্সিমামতে আমাৰ মিছ তথাপিতো আমি কলেজীয়াত মানে কলেজৰ হেৰিটো এতিয়া সম্পূৰ্ণ কৰিলোঁ দুজনীয়ে বা বহুত কষ্টৰ মাজত আজি কিমান বছৰ 15 years প্লাছ তাইও বিয়া হৈ প্ৰথম এডমিশ্যন লৈছে বৰ্বি কলেজত আৰু ময়ো লৈছোঁ এডমিশ্যন তেনেকৈ এতিয়া দুইজনী যেতিয়া লগ পাইছোঁ নহয় ইমান ভাল লাগিছে মই যেনে ইজনী সিজনী মানে ছাপৰ্ট এটা পাইছোঁ মানে এতিয়ালৈকে সেইটো সেইটোৱে আটাইতকৈ আমাৰ ভাল লাগিলে ভাল লগা মুহূৰ্ত আছিলে আজিকালিতো বাৰু এইটো মানে কমন হৈ গ'ল ন বিয়া হৈ চবেই কৰে প্ৰায়ে কৰে কিন্তু আগতে আমি দুজনীয়ে আছিলোঁ আমি দুজনীয়ে আছিলোঁ যে আৰু মানে হেৰি হয় মানে অকলে থাকিলে যেনেকুৱা এটা হেৰি থাকিলে টান লাগে বা কিবা এটা সৰু প্ৰব্লেম হয় তুমি থকাৰ কাৰণে মোৰো তেনেকৈ এটা সাহস আছিলে আৰু মই থকাৰ কাৰণে তোমাৰো হেৰিটোৱে লগৰীয়া যে লগৰীয়া সেইটো মানে ভাল লাগিছে যিমানে ফ্ৰেণ্ড নাছিলে তাইৰ কথা মই পঢ়া নাই মোৰ কথা তাইৰ পঢ়া আৰু সেয়ে আজি ভাল লাগিলে এনেদৰে তাই স্কুলখনত মানে আমাৰ মোৰ ল'ৰা ছোৱালী দুয়োটাই পঢ়িছে আৰু এতিয়া ডাঙৰটো এতিয়া 7 পালেগৈ এই স্কুলৰ পৰাই গ'ল আৰু এতিয়া সৰুজনীকো দিলোঁ সেইকাৰণে তাই মানে এৰি নিদিয়ে মোৰ ল'ৰা ছোৱালীকেইটাই আজি দেখুৱালোঁ আপোনাক আমাৰ বেটীৰ স্কুলৰ পৰিৱেশটোৰ লগতে সকলোখিনি আৰু কিছু স্মৃতিবিলাকো আপোনালোকক প্ৰকাশ কৰা হ'ল স্কুলখনৰ প্ৰতিষ্ঠা দিৱস প্ৰতি বছৰে আচলতে খুব ডাঙৰকৈ পালন কৰে আৰু শেষত শিক্ষয়িত্ৰীসকলেও খুব ধুনীয়াকৈ নাচ গান কৰি ফূৰ্তি কৰি সকলোকে মনোৰঞ্জন দিলে আৰু খুব ভাল লাগিলে আমাৰ আইলেণ্ডিনৰো নাচি হৈ গ'ল আৰু এতিয়া আমি বিদায় লৈছোঁ ভিডিঅ'টোৰ পৰা স্কুলখনৰ পৰিৱেশটো দেখুওৱাৰ লগতে মই কেনেদৰে কলেজীয়া শিক্ষা কৰিছিলোঁ বিয়া হৈ আপোনালোকক তাকো জনালোঁ আৰু যিসকলে মোৰ চেনেলটো প্ৰথম চাইছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব বুলি